নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চৈতন্য। সেইটো মাতৃপ্ৰেম। এগৰাকী দেউতাকে নিজৰ সন্তানক ভাল পায়, সেইটো এটা প্ৰেম। এগৰাকী দেউতাকে জীৱনত বহুত কষ্ট কৰে নিজৰ সন্তানক সুখ দিবৰ কাৰণে। আৰু যদি আমি চাওঁ তো পৃথিৱীত আটাইতকৈ পবিত্ৰ প্ৰেম হৈছে মাক আৰু দেউতাকৰ পৰা পোৱা প্ৰেম। কাৰণ এগৰাকী সন্তানক নিজৰ মাক আৰু দেউতাকে যিমান ভাল পায় সিমান পৃথিৱীত আন কোনেও ভাল পাব নোৱাৰে। আৰু মাক আৰু দেউতাকৰ অন্তৰত সন্তানৰ প্ৰতি যি প্ৰেম থাকে, সন্তানৰ অন্তৰত হয়তো কেতিয়াবা কমি যাব পাৰে, কিন্তু মাক আৰু দেউতাকৰ অন্তৰত কেতিয়াও নকমে। ভাই ভনীৰ মাজত থকা প্ৰেম এটা খুব পবিত্ৰ প্ৰেম। ভায়েকে নিজৰ ভৈনীয়েকক যিমান মৰম কৰে, যিমান ভাল পায়, ভৈনীয়েকেও নিজৰ ককায়েকক বা ভায়েকক সিমানেই মৰম কৰে, সিমানেই ভাল পায়। তেওঁলোক গোটেই জীৱন ইজনে সিজনৰ কাৰণে চিন্তা কৰে। গতিকে সেইটো এটা প্ৰেম। পৃথিৱীত প্ৰত্যেকটা বস্তুৰ মাজতেই প্ৰেম সোমাই আছে। আমি য'তেই চাওঁ ত'তেই প্ৰেম। এটা জন্তুক যদি আমি ভাল পাওঁ সেইটো এটা প্ৰেম। এটা চৰাইক যদি আমি ভাল পাওঁ সেইটো এটা প্ৰেম। এজন মানুহক যদি আমি ভাল পাওঁ, লাগিলে মানুহজন অচিনাকিয়ে হওক, সেইটো এটা প্ৰেম। যে আমি নাজানো যে প্ৰেম কোন সময় আৰু কেতিয়া কাৰ লগত হৈ যায়। গতিকে প্ৰেম বস্তুটো খুব পবিত্ৰ বস্তু, আৰু প্ৰেমে কেতিয়াও কাৰো পৰা একো নিবিচাৰে। কাৰণ প্ৰেম হৈছে ত্যাগৰ নাম। যদি আপুনি কাৰোবাক সঁচাই ভাল পায়, তেতিয়াহ'লে সেই মানুহজনৰ সুখৰ কাৰণে, সেই মানুহজনৰ শান্তিৰ কাৰণে আপুনি হয়তো ত্যাগ কৰিবলৈ সদায় প্ৰস্তুত, লাগিলে সেইটো যিয়েই নহওক। গতিকে প্ৰেমৰ কোনো ভাষা নাথাকে, প্ৰেমৰ কোনো সীমা নাথাকে, আৰু প্ৰেমৰ কোনো বয়স নাথাকে। আপোনাৰ প্ৰেম সকলোৰে লগতে হ'ব পাৰে। গতিকে প্ৰেম সদায় পবিত্ৰ, আৰু এই প্ৰেমক আপোনালোকে কেতিয়াও মিছ ইউজ নকৰিব। গতিকে আপোনালোকে যদি কাৰোবাক ভাল পায়, সেই মানুহজনৰ কাৰণে যিমান পাৰে কৰক, তেওঁ সুখৰ কাৰণে যিমান পাৰে কৰক, আৰু বাকী ভগৱানৰ ওপৰত এৰি দিয়ক। ভগৱানে আপোনাক চাব, কাৰণ ভগৱানেও আপোনাক প্ৰেম কৰে, আৰু আপোনাৰ মনতো ভগৱানৰ প্ৰতি বহুত প্ৰেম আছে। গতিকে প্ৰেমৰ কেতিয়াও অন্ত নাই। মানুহ জন্মৰ পৰা মৃত্যুলৈকে অকল প্ৰেমৰ মাজত জীয়াই থাকে, আৰু যদি প্ৰেম নাথাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱীয়ে নাথাকিলেহেঁতেন। গতিকে আজি ক'বলগীয়া মোৰ এইখিনিয়ে। গতিকে আপোনালোকে সকলোৱে এই বস্তুটোত গুৰুত্ব দিব যে প্ৰেম কোনো বস্তুৰ নাম নহয়, প্ৰেম এটা অনুভূতি, আৰু সেই অনুভূতি আমাক সদায় ত্যাগ কৰিবলৈ শিকায়।